নমস্কাৰ মোৰ চেনেল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ হাঁহৰ মাংস। আজি ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া মাংসখিনি দেখাই দিছোঁ আপোনালোকক। এফালে পিঁয়াজ কাটি লৈছোঁ 2টা, আলু কাটি লৈছোঁ 3টা, তেজপাত 2 খিলা লৈছোঁ, আদা ৰচুন পেষ্ট লৈছোঁ, শুকান জলকীয়া লৈছোঁ এটা, ডালচেনি লৈছোঁ আৰু ইলাচি লৈছোঁ 2টা। এয়া গোটা মছলা পিচি লৈছোঁ। এয়া কেৰাহীখন পাতি লৈছোঁ, তেল দিম এতিয়া। নিমখ দি দিছোঁ অলপ। আলুখিনি ফ্ৰাই কৰি ল'ম প্ৰথমতে। এয়া আলুখিনি দি দিছোঁ। এয়া আলুখিনি ভাজা হৈ গ'ল, ৰঙাকৈ ভাজি ল'লোঁ। আৰু অলপ তেল দি দিম আলু ভজাখিনিতে। এই জলকীয়া দিছোঁ, তেজপাত দিছোঁ, এই ইলাচি আৰু ডালচেনি দি দিছোঁ। এইবাৰ মাংসখিনি দি দিম। হালধি দিছোঁ 1 চামুচ, নিমখ দিছোঁ 1 চামুচ, আকৌ লৰাই দিছোঁ ভালদৰে। এইবাৰ পিঁয়াজখিনি দি দিছোঁ। আকৌ লৰাই দিম ভালদৰে। অলপ সময় সিজাই আকৌ লৰাই দিছোঁ। আলুখিনি দি দিছোঁ। আকৌ ভালদৰে লৰাই দিব। এয়া খুন্দা আদা ৰচুনখিনি দি দিছোঁ এতিয়া। আকৌ লৰাই দিছোঁ ভালদৰে। এয়া মছলাখিনি দি দিছোঁ। আকৌ ভালদৰে লৰাই দিছোঁ। আকৌ ঢাকি দিলে অলপ সময়ৰ কাৰণে।
এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে আপোনালোকে খাই চাবচোন এনেদৰে ভাজি এয়া পানী দি দিছোঁ গৰম পানী সিজিবৰ কাৰণে এয়া নৰসিংহৰ পাত দি দিছোঁ মই আকৌ ভালদৰে লৰাই দিম এয়া থালিখন ৰেডি কৰিলোঁ খাব পৰা হৈ গ'ল এয়া ভাত আৰু হাঁহৰ মাংস আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু এটা নেক্সট ভিডিঅ' লগ পাম আজিলৈ